আপোনালোকে যিমানবোৰ কেমেৰা দেখিছে সেই সকলোবোৰ কেমেৰাৰ লেন্সসমূহতো ঘূৰণীয়া হয়, কিন্তু সেই কেমেৰাটোৰ পৰা ওলোৱা ফটোখন চাৰিচুকীয়া বা আয়তাকৃতিৰ কিয় হয়? আজি মই আপোনালোকক ইয়াৰ বিষয়ে ক'ম। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিকতালৈ। তেনেহ'লে বলক অকণমান পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপোনালোকে জানিব লাগিব যে আপোনালোকে বাহিৰৰ পৰা যিটো কেমেৰা দেখা পায় আচলতে সেইটোৱেই কেমেৰা নহয়। ইয়াৰ ভিতৰত বহুতো পাৰ্টছ থাকে। আপোনালোকে কেমেৰাটো যদি খুলি দিয়ে সকলো পাৰ্টছ, তেতিয়াহ'লে ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইমানবোৰ পাৰ্টছ ওলাব। এই সকলোবোৰ পাৰ্টছ মিলিহে এটা কেমেৰা প্ৰস্তুত হয়। ইয়াৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হ'ল লেন্স। যেতিয়া আপোনালোকে কোনো এখন ফটো তোলে তেতিয়া লেন্সখনে ঘূৰণীয়াকৈয়ে লয়। ইয়াৰে আৰু এটা ইম্পৰ্টেণ্ট পাৰ্ট হ'ল চেন্সৰ। সকলো কেমেৰাৰ চেন্সৰসমূহ চাৰিচুকীয়া বা আয়তাকৃতিৰ থাকে। মই আগৰ ভিডিঅ'ত চেন্সৰৰ বিষয়ে কৈয়ে গৈছোঁ, যদি আপোনালোকে চাইছে তেতিয়াহ'লে গম পাব। যেতিয়া আপোনালোকে কোনো এখন ফটো তোলে তেতিয়া লেন্সখনে সেইখিনি কেপচাৰ কৰে আৰু সেইখিনি চেন্সৰলৈ পঠায়। তেতিয়া চেন্সৰে ধুনীয়াকৈ ফটো এখন আপোনালোকক সজাই পৰাই দেখায়। ঠিক তেনেকৈ আপোনালোকে যেতিয়া এখন ফটো তোলে তেতিয়া লেন্সখনে ঘূৰণীয়াকৈয়ে ফটোখন লয় আৰু সেইখিনি চেন্সৰলৈ পঠায়। যিহেতু চেন্সৰখন চাৰিচুকীয়া বা আয়তাকৃতিৰে থাকে, তেতিয়া সেই চেন্সৰটোৱে নিজৰ আকাৰত ফটোখন সজাই পৰাই প্ৰস্তুত কৰি আপোনাক এখন ধুনীয়া ফটো উলিয়াই দিয়ে, ফটো দেখাই দিয়ে। সেইবাবে আমি ফটোখন বা ভিডিঅ'টো চাৰিচুকীয়া দেখা পাওঁ বা আয়তাকৃতিৰ দেখা পাওঁ। যদি কেমেৰাসমূহে বিচাৰিলেহেঁতেন তেতিয়াহ'লে আমাক ঘূৰণীয়া ফটো বা ঘূৰণীয়া ভিডিঅ'ই দেখাব পাৰিলেহেঁতেন, কিন্তু আমাৰ চকুৱে চাৰিচুকীয়া বা আয়তাকৃতিহে চাই ভাল পায়, মানে ঘূৰণীয়া চাই ভাল নাপায়। ধৰি লওক আপোনালোকে এখন ফিল্ম চাই আছে, চিনেমা চাই আছে, সেইখন যদি ঘূৰণীয়া আকৃতিত চলি থাকে তেতিয়াহ'লে আপোনালোকৰ কেনেকুৱা লাগিব? নিশ্চয় ভাল নালাগিব। ঠিক সেইবাবে চাৰিচুকীয়া বা আয়তাকৃতিত আমাৰ ফটো বা ভিডিঅ'সমূহ বনোৱা হয়। সকলোখিনি কথা জানি আপোনালোকৰ মনলৈ হয়তো এটা প্ৰশ্ন আহিছে যে লেন্সসমূহনো ঘূৰণীয়া কিয় হয়? যদি আমাৰ চকুৱে চাৰিচুকীয়া বা আয়তাকৃতিৰে ভিডিঅ' বা ফটোসমূহ বিচাৰে, লেন্সসমূহতো চাৰিচুকীয়া বা আয়তাকৃতিৰ হ'ব পাৰিলেহেঁতেন। তেতিয়া সেই লেন্সখনে কেপচাৰ কৰিব ফটোখন চাৰিচুকীয়াকৈ বা আয়তাকৃতিতে ভিডিঅ'টো কেপচাৰ কৰিব, তেতিয়া আমাক সেনেকৈ দেখাব। কিন্তু ইয়াৰ কাৰণ হ'ল যেতিয়া কেমেৰাসমূহ ফেক্টৰীত বনাই থকা হয়, তেতিয়া সেই মেচিনসমূহ যিসমূহে বনাই থাকে কেমেৰাটো, সেইসমূহে মানে দিব পৰা সকলোতকৈ সহজ আকৃতিটো হৈছে ঘূৰণীয়া। ইয়াৰ তুলনাত যদি বেলেগ আকৃতি দিবলগীয়া হয় তেতিয়া মানে অলপ কঠিন হয় আৰু খৰচো বেছি হয়। তাৰ বাবদ মানে ঘূৰণীয়া আকৃতিটো দিলে কম খৰচ হয় আৰু অতি সহজ। সেইবাবে সেই কোম্পানীসমূহে ঘূৰণীয়া আকৃতিটো দিয়ে মানে লেন্সসমূহ বনায়। তাৰ বাবদ খৰচটোও কম হয় আৰু কেমেৰাসমূহৰ দামটোও কম থাকে। যদি ঘূৰণীয়া আকৃতিটোৰ জেগাত যদি চাৰিচুকীয়া বা আয়তাকৃতিৰ লেন্সসমূহ আহিবলৈ আৰম্ভ হয়, তেতিয়া বৰ্তমান কি হ'ব? যিবোৰ কেমেৰা আপোনালোকে বৰ্তমান 1 লাখ বা 1.5 লাখ টকাত পাই আছে, সেইবোৰ 3-4 লাখ টকাৰ হৈ যাব দামটো। সেইবাবে আয়তাকৃতিৰ বা চাৰিচুকীয়া লেন্সসমূহ প্ৰস্তুত কৰাতকৈ ঘূৰণীয়া লেন্সসমূহে প্ৰস্তুত কৰা হয়। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনে পালে, আৰু লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।